হেল্ল' গাইজ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ A to Z মানি চেনেললৈ আজি আমি এই ভিডিঅ'টোৰ থ্ৰুদি য়োনো এপটো আপোনাৰ ফোনত কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব সেইটো আমি দেখুৱাম য়োনো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ দ্বাৰা লঞ্চ কৰা এটা ডিজিটেল প্লেটফৰ্ম এই এপটোৰ থ্ৰুদি আপুনি 90% বেংকিং ৰিলেটেড কাম ঘৰৰ পৰা স্মাৰ্টফোনটোতে কৰিব পাৰে তো খুবেই এটা অত্যাৱশ্যকীয় এপ বিশেষকৈ এই কৰোনা লকডাউনৰ সময়ত আপুনি এই এপটোৰ থ্ৰুদি ফাণ্ড ট্ৰেন্সফাৰ বা ATM এপ্লাই বা চেকবুক এপ্লাই বা ৰেকাৰিং ওপেনিং বা ফিক্সড ডিপজিট ওপেনিং আৰু বহু ধৰণৰ কাম আপুনি ঘৰতে স্মাৰ্টফোনটোৰ দ্বাৰা কৰিব পাৰিব তো বলক আমি আগবাঢ়ো এই এপটো কেনেদৰে ইনষ্টল কৰিব পাৰি মন কৰিবলগীয়া কথা যে আপোনালোকক ATM কাৰ্ডখন লাগিব এই এপটো ঘৰৰ পৰা ইনষ্টল কৰাৰ কাৰণে আৰু যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে আপোনালোকে যদি কামত আহে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি এনেকুৱা মানি আৰু ফাইনেন্স ৰিলেটেড বহু ধৰণৰ ভিডিঅ' আগলৈকে আনি থাকিম তো বলক আমি আৰম্ভ কৰোঁ পোনপ্ৰথমতে আমি প্লে ষ্ট'ৰলৈকে যাম প্লে ষ্ট'ৰত আমি য়োনো SBI চাৰ্চ কৰিম য়োনো SBI পাইছোঁ আমি এইটো ইনষ্টল কৰিম তো ইনষ্টল হৈ আছে তো এপটো ডাউনলোড হৈ গ'ল এতিয়া আমি অ'পেন কৰিছোঁ স্ক্ৰীনখন এনেকৈ দেখাব ইউ অনলি নিড ওৱান আপোনালোকে এলাউ কৰি দিব এইটো এলাউ কৰাৰ পিছত নেক্সট স্ক্ৰীনখনত আপোনালোকে তিনিটা অপশ্যন পাব এটা হৈছে নিউ টু SBI এক্সিষ্টিং কাষ্টমাৰ আৰু আই হেভ এক্টিভেশ্যন কোড এইটো আমি এক্সিষ্টিং কাষ্টমাৰৰ কাৰণে আমি এই ভিডিঅ'টো দেখাম ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো তো এক্সিষ্টিং কাষ্টমাৰ ক্লিক কৰিব নিউ টু SBIৰ কাৰণে কেনেকুৱা কৰে আমি ছেপাৰেট ভিডিঅ' এটা বনাম এক্সিষ্টিং কাষ্টমাৰ কোৱাৰ পিছত আমি তিনিটা অপশ্যন পাইছোঁ লগ ইন ইউজিং ইণ্টাৰনেট বেংকিং ID ৰেজিষ্টাৰ উইথ ATM কাৰ্ড আৰু ৰেজিষ্টাৰ উইথ একাউণ্ট ডিটেইলছ আমি যদি ঘৰৰ পৰাই কৰিব লাগে তেতিয়াহ'লে আমি ATMৰ থ্ৰুদি কৰিম তো আমি মাজৰ অপশ্যনটো চিলেক্ট কৰিম ৰেজিষ্টাৰ উইথ ATM কাৰ্ড তাত ক্লিক কৰাৰ পিছত নেক্সট আহিব আপোনাক একাউণ্ট ডিটেইলছ দিব দিছে একাউণ্ট নাম্বাৰটো দিব দিছে একাউণ্ট নাম্বাৰটো দিব আপোনালোকে একাউণ্ট নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ চিলেক্ট কৰিব ডেট অফ বাৰ্থটো আপোনালোকৰ বেংকত যিটো ডেট অফ বাৰ্থ ৰেজিষ্টাৰ হৈছে সেইটো লিখিব সেইটো চিলেক্ট কৰাৰ পিছত আমি নেক্সট স্ক্ৰীনত চাম কি তলত কি দিব দিছে ৰেফাৰেল ID টো অপশ্যনেল হয় এইটো আপোনালোকে নিদিলে হ'ব তো আপুনি নেক্সট ক্লিক কৰিম নেক্সট ক্লিক কৰাৰ পিছত OTP যাব আপোনাৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰ হয় তো যি OTP আহিছে আপোনালোকে OTPটোত মাৰিব বহুত সিম্পল প্ৰসেস এটা তো আপোনাৰ OTP সাবমিট কৰি দিলে তো আপোনাৰ সুধিছে ট্ৰানজেকচন ৰাইট ক্লিক কি লাগিব ভিউ লিমিটেড ফুল আমি ফুল ট্ৰানজেকচন ৰাইট চুজ কৰিম যাতে আমি য়োনোৰ গোটেইখিনি সুবিধা ল'ব পাৰোঁ আমি এটা ATM কাৰ্ডৰ আপোনাৰ লাষ্ট 6টা ডিজিট মাৰিব দিছে ATM কাৰ্ডখনৰ আপুনি ফ্ৰণ্ট সাইডত চাব এটা 16 ডিজিট নাম্বাৰ থাকে তাৰে লাষ্ট 6টা নাম্বাৰ আমাক মাৰিব দিছে আমি এইটো মাৰিলোঁ নেক্সট আপোনাক ATMৰ পিনটো মাৰিব দিছে আপোনালোকে পইচা ওলাবলৈ ATMৰ যিটো পিন ইউজ কৰে তো সেই 4টা ডিজিটৰ সেই পিনটো মাৰিব ATM পিনটো সাবমিট কৰাৰ পিছত নেক্সট স্ক্ৰীনখনত আহিছে সেট ইণ্টাৰনেট বেংকিং ডিটেইলছ ইউজাৰ নেম আৰু পাছৱৰ্ড থম আমি ইয়াত তো আপোনালোকে অনুগ্ৰহ কৰি কাষত এখন কাগজ আৰু কলম উলিয়াই ল'ব ইউজাৰ নেমটো আপোনালোকে মিনিমাম 3টা আৰু মেক্সিমাম 20টা আখৰত থব পাৰে তো ইউজাৰ নেমত আপোনালোকৰ সংখ্যা আৰু এলফাবেট থাকিব পাৰে অকল সংখ্যা থাকিলে নহব অকল এলফাবেট কিন্তু হ'ব পাৰে আৰু পাছৱৰ্ডত আপোনালোকৰ মিনিমাম 8টা আৰু মেক্সিমাম 20টা কেৰেক্টাৰ হ'ব পাৰে তাৰ ভিতৰত আপোনালোকৰ 3টা বস্তু কম্পালসৰি আখৰো লাগিব সংখ্যাও লাগিব আৰু স্পেশাল কেৰেক্টাৰো লাগিব স্পেশাল কেৰেক্টাৰ যেনেকুৱা @ বা হেজ বা ষ্টাৰ বা ডলাৰ তেনেকুৱা তো আপোনালোকৰ সুবিধা মতে এটা ইউজাৰ নেম আৰু পাছৱৰ্ড আপোনালোকে থৈ দিয়ক আৰু কাষত লিখি ৰাখক কাৰণ এইটো আমাক অলপ পিছত আকৌ দৰকাৰ হ'ব তো এণ্টাৰ পাছৱৰ্ডটো লিখিব আৰু ৰি এণ্টাৰত পাছৱৰ্ডটো আকৌ এবাৰ লিখিব এই তলত নিয়মাৱলীখিনি লিখা আছে আপোনালোকৰ ইউজাৰ নেম আৰু পাছৱৰ্ডৰ কাৰণে তো এই দুটা হোৱাৰ পিছত আপোনালোকে কনফাৰ্ম মাৰিব আকৌ এবাৰ কৈছোঁ যদি ৰঙাৰে আহে ইনভেলিড বুলি তো আপোনালোকে বুজিব যে আপোনালোকে থোৱা ইউজাৰ নেম বা পাছৱৰ্ডটো তলত দিয়া নিয়মাৱলী সাপেক্ষে হোৱা নাই তো অনুগ্ৰহ কৰি অকণমান ধৈৰ্য ধৰি ভালকৈ আপোনালোকে ইউজাৰ নেম আৰু পাছৱৰ্ডটো ছেট কৰক আৰু লগতে কাষত লিখি ৰাখিব একদম কাৰেক্টকৈ তো এই দুটা ষ্টেপ হোৱাৰ পিছত আমি কনফাৰ্ম মাৰিম তো আপোনালোকে কৈছে সাকসেসফুল ইউ হেভ সাকসেসফুলি এক্টিভেটেড ইউৰ একাউণ্ট অন য়োনো তো হৈ গ'ল তলত আকৌ এটা কৈছে কি সেট 6 ডিজিট নিউমেৰিক পিন উইথ এম পিন সেইটো আপোনাৰ এম পিন বুলি কয়
আৰু কৈছে উইথ এমপিন ইউ উইল নট বি ৰিকুৱাৰ্ড টু ইনপুট ইণ্টাৰনেট বেংকিং ইউজাৰ নেম এণ্ড পাছৱৰ্ড এভৰি টাইম ইউ লগ ইন টু য়োনো মানে আপুনি য়োনো এপটো খুলিবৰ কাৰণে প্ৰতিবাৰে ইউজাৰ নেম আৰু পাছৱৰ্ড মাৰিব নালাগিব তাৰ সলনি আপোনালোকে 6টা সংখ্যাৰ এটা এমপিন ইউজ কৰিব পাৰিব তো আপোনালোকৰ সুবিধাৰ্থে এই এমপিনটো আপোনালোকে সেট কৰিব পাৰে তো সেট এমপিনত যাম আমি তো তাতে আপোনাৰ আহিছে কনসেন্ট টু ইউজ এমপিন আপোনালোকে আই একনলেজত ক্লিক কৰি দিব কৰি পেলাই আমি নেক্সট স্ক্ৰিনলৈকে যাম আপোনালোকে সময় থাকিলে এইখিনি পঢ়ি চাব পাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি লিখা আছে ইয়াতে তো সেট নিউ এমপিন এতিয়া আমি এমপিন এটা সেট কৰিম 6টা সংখ্যাৰ আপোনালোকে যি এমপিন থ'ব সেইটো কাষৰ কাগজখনত লিখি ৰাখিব এইটো আপোনালোকক দৰকাৰ হ'ব তো মই এটা এমপিন থৈছিলোঁ 1 2 3 4 5 6 এইটো আমি ৰি এণ্টাৰ কৰিছোঁ এইটো যেতিয়া মই কনফাৰ্ম কৰিম চাওক নেক্সট স্ক্ৰিনত কি আহে নেক্সট স্ক্ৰিনত এটা এৰৰ আহিছে এইটো এৰৰ চিম্বল কি কৈছে 3 কনজিকিউটিভ নাম্বাৰ শুড নট বি ইন সিকুৱেন্স মানে মই যে 1 2 3 4 5 6 ক্ৰমান্বয় সংখ্যা মাৰিছিলোঁ ন তো 3টা ক্ৰমান্বয় সংখ্যা থাকিব নোৱাৰে গতিকে আপোনালোকে অন্য এটা এমপিন সেট কৰক য'ত মানে 3টা কনজিকিউটিভ নাম্বাৰ নাথাকে যেনেকুৱা 4 5 6 7 8 9 তেনেকুৱা নাথাকে তো আপোনালোকে কিবা ভুল কৰিলে নিশ্চয় আপোনালোকে এপটোৱে দেখাই দিব কি ভুল আহিছে সেইটো আপোনালোকে বুজি পালে হ'ল তো আমি এতিয়া সঠিকভাৱে এমপিন এটা এড কৰিম প্ৰাইভেচিৰ কাৰণে এই নাম্বাৰবোৰ মই ব্লাৰ কৰি থৈ দিছোঁ তো আপোনালোককো মই অনুৰোধ জনাইছোঁ ইউজাৰ আইডি পাছৱৰ্ড আৰু এমপিন এইবোৰ গোপনে ৰাখক যদিও কাগজত লিখিছে নিজৰ কাৰণে ৰাখিব এইটো ষ্টেপ কমপ্লিট হোৱাৰ পিছত আকৌ এটা অটিপি যাব আপোনাৰ ৰেজিষ্টাৰ্ড ফোন নম্বৰলৈ খুবেই সেফ প্ৰসেস এটা আপোনালোকৰ ফোনটোতে গোটেই অটিপিবোৰ যাব ৰেজিষ্টাৰ্ড নাম্বাৰটোতে তো আপোনালোকে অটিপিটো অহাৰ লগে লগে এন্ট্ৰি কৰি দিব তো আমি নেক্সট মাৰিলোঁ তো আপোনালোকক এতিয়া চাগে কংগ্ৰেচুলেশ্যন দিব এটা নতুন পপআপ ওলাইছে কংগ্ৰেচুলেশ্যন ইউ হেভ সাকসেসফুলি ৰেজিষ্টাৰ্ড আপোনাৰ য়োনো ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হ'ল আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কিবা প্ৰব্লেম পায় তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু আমাৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আমাৰ ফেচবুক পেজতো আপোনালোকে স্ক্ৰীনশ্বট দিব পাৰে কিবা যদি প্ৰব্লেম পায় আমি নিশ্চয় হেল্প কৰিম এতিয়া নেক্সট স্ক্ৰীন এখন আহিছে আপোনালোকে কৈছে লগ ইন ভিউ বেলেঞ্চ বা কুইক পে আপোনালোকে এই তিনিটাৰ যিকোনো অপশ্যন এটা চুজ কৰিব পাৰে আমি ভিউ বেলেঞ্চত ক্লিক কৰিছোঁ তো প্ৰথম কৈছে এমপিনটো দিব দিছে আপোনালোকে লিখি থোৱা এমপিনটো ক্লিক কৰিব এমপিনটো ক্লিক কৰাৰ পিছত আমাৰ ভিউ বেলেঞ্চটো দেখাইছে আমি আপোনালোকে ভিউ ট্ৰানজেকশ্যনত গৈ পেলাই গোটেই ট্ৰানজেকশ্যনবোৰো চাব পাৰে তো দেখিলেনে পাছবুক নোহোৱাকৈ হৈ যায় য়োনো দি আৰু বাকী বহুত কাম কৰিব পাৰি সেইবোৰ আমি ডিটেইল ভিডিঅ' বনাম বুলি ভাবিছোঁ আপোনালোকে যদি সেই ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে ধন্যবাদ জয় আই অসম